हेलो फ्रेंड्स मोर এটা নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। মোৰ ফালে এবাৰ চাওকচোন গোটেইটো একেবাৰে জংঘলি যেন লগা নাই নালাগিবনো কিয় প্ৰায় 3 মাহ মান ধৰি চুলিয়ে কটা হোৱা নাই ভাবিলো আৰু কিমান দিন এনেকৈ জংঘলি হৈ থাকিম সেইটো কাৰণে ঘৰৰ পৰা বাইকখন লৈ মই আহি গলো চুলি কাটিবলৈ পিছে চুলি কাটিব আহিলো হয় কিন্তু আহি কি দেখিলো চেলুনৰ দোকান দেখোন বন্ধ পিছে এই মেডিকেলখন নহয় দেই তাৰ কাষতে থকা দোকানখনহে মানে এইখন কি যে হ'ব এনেকৈ চুলি নকটাকে থাকিব লাগিব আৰু দুদিন মান পিছে চুলি নকটাকৈ মই ঘৰলৈ আহিহে আছিলো আধা ৰাস্তাতে লগৰ এটাক লগ পাই গম পালো যে আমাৰ গাঁৱৰ ল'ৰাখিনি গাঁৱৰ ওচৰৰ গাঁৱৰ এখনত ক্ৰিকেট খেলিবলৈ গৈছে সেইটো কাৰণে মই অলপ দেৰি নকৰাকৈ ঘৰত লং পেন এটা পিন্ধি মই আহি গলো ক্ৰিকেট খেলিবলৈ ফাইনেলি ক্ৰিকেটৰ ফিল্ড পালোহি দিয়া সৰি দেই আপোনালোকক আমাৰ ক্ৰিকেটৰ টিমটো দেখুওৱা হোৱা নাই নহয় ওচৰত যিমান কেইটা ল'ৰা আছে গোটেইকেইটা ল'ৰা লগ খাই হৈছো আজি আমাৰ ক্ৰিকেটৰ টিমটো আৰু কিছু সময় ৰখাৰ পিছত আমাৰ খেল আৰম্ভ হৈ গ'ল পিছে ক্ৰিকেট খেলত হাৰিলো দিয়ক ক্ৰিকেট খেলত হাৰা কাৰণে মই আহি গলো আকৌ ভলীবল খেলিবলৈ পিছে ভলীবল খেলত জিকিলো দিয়ক 200 টকাকে 3খন গেম খেলিছিলো তাৰ মাজতে 2খন জিকিলো এখন হাৰিলো এতিয়া আপোনালোকে কমেন্ট কৰি কওক আমি কেই টকা পালো কমেন্ট কৰিবলৈ কিন্তু একেবাৰে